বিবাহত দেৰি কিয় হয়, কোন গ্ৰহ দায়ী আৰু জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰতিকাৰ কি? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এনে এটা বিষয়ে আলোচনা কৰিম যিটো বহু ল'ৰা ছোৱালীৰ জীৱনৰ লগত জড়িত, লগতে বহু কেইজন ব্যক্তিৰ কমেণ্টৰ আধাৰত আজি এই টপিকটো লোৱা হৈছে, যিটোৰ বিষয়ে আজি আমি আলোচনা কৰিম, লগতে কিছুমান প্ৰতিকাৰ লৈ আহিছোঁ। বহু সময়ত দেখা যায় সকলো ফালৰ পৰা ভাল ভাল প্ৰস্তাৱ আহিলেও বিয়াখন হৈ নুঠে, কথা বতৰা আগবাঢ়ি যায় কিন্তু হঠাতে বিয়াখন ভাঙি যায়, অথবা উপযুক্ত জীৱন সংগী বিচাৰি নাপায়। আপুনি কেতিয়াবা ভাবিছে নেকি মোৰ বিয়াখন কিয় দেৰি হৈছে? জ্যোতিষশাস্ত্ৰ অনুসৰি ইয়াৰ আঁৰত কিছুমান গ্ৰহৰ বিশেষ প্ৰভাৱ থাকিব পাৰে। প্ৰথমে জানি লওঁ আহক। জন্মকুণ্ডলীত সপ্তম ভাৱ বিয়া আৰু দাম্পত্য জীৱনৰ সূচক। যদি এই ভাৱ বা ইয়াৰ অধিপতি গ্ৰহ, মই উল্লেখ কৰা গ্ৰহ কিছুমান থাকে, তেন্তে গ্ৰহৰ প্ৰভাৱত থাকে, তেতিয়া বিবাহত বাধা বা বিলম্ব হোৱা দেখা দিব পাৰে। প্ৰথমে কৈছোঁ মই শনি গ্ৰহৰ কথা। শনি গ্ৰহৰ প্ৰভাৱ থাকিলে জ্যোতিষশাস্ত্ৰত শনি হ'ল ধৈৰ্য, সময় আৰু কৰ্মফলৰ কাৰক। যদি শনি সপ্তম ভাৱত থাকে বা সপ্তম ভাৱত দৃষ্টি দিয়ে, তেন্তে বিয়া দেৰি হ'ব পাৰে, কিন্তু মনত ৰাখিব শনি সদায় বেয়া ফল নিদিয়ে। শনিৰ বাবে দেৰি হ'লেও বহু ক্ষেত্ৰত বিবাহৰ পিছত জীৱন অধিক স্থিৰ আৰু সফল হয়। দ্বিতীয়তে কৈছোঁ ৰাহুৰ প্ৰভাৱৰ কথা। ৰাহু যদি সপ্তম ভাৱত থাকে বা শুক্ৰৰ ওপৰত সপ্তম ভাগত থাকে যদি বা শুক্ৰৰ ওপৰত যদি অশুভ প্ৰভাৱ পেলায়, তেন্তে বিয়াৰ ক্ষেত্ৰত বিভ্ৰান্তি, ভুল সিদ্ধান্ত অথবা বাৰে বাৰে সম্পৰ্ক ভাঙি যোৱাৰ সম্ভাৱনা থাকে। তৃতীয়তে কৈছোঁ মংগলৰ দোষ। মংগল শক্তিশালী গ্ৰহ, কিন্তু অগ্নিতত্ত্বৰ গ্ৰহ। যদি মংগল বিশেষ স্থানত থাকে, তেন্তে তথাকথিত মংগল দোষ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাবে বিবাহত বিলম্ব বা দাম্পত্য জীৱনত মতানৈক্য দেখা দিব পাৰে। আৰু চতুৰ্থতে কৈছোঁ শুক্ৰ গ্ৰহ। যদি শুক্ৰ গ্ৰহ দুৰ্বল হয়, তেন্তে শুক্ৰ হৈছে প্ৰেমৰ গ্ৰহ। বিবাহ, প্ৰেম, বিবাহ বা আৰু সুখ এইবোৰৰ তেতিয়া তেওঁলোক শুক্ৰ হৈছে আকৰ্ষণৰ কাৰকো। যদি জন্মকুণ্ডলীত শুক্ৰ দুৰ্বল হয়, তেন্তে উপযুক্ত সংগী বিচাৰি পোৱাত অসুবিধা বা বিয়াৰ ক্ষেত্ৰত বাধা আহিব পাৰে। পঞ্চমতে কৈছোঁ কেতুৰ প্ৰভাৱ। কেতুৱে মানুহক বৈৰাগ্য বা সংসাৰৰ প্ৰতি অনীহা দিব পাৰে। কেতুৰ অশুভ প্ৰভাৱ থাকিলে বিয়াৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে বা সুযোগ আহিলেও বিয়া সম্পন্ন নহ'ব পাৰে। জ্যোতিষশাস্ত্ৰৰ কিছুমান সহজ প্ৰতিকাৰ আজি মই আপোনালোকক জনাইছোঁ। প্ৰতি বৃহস্পতিবাৰে ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীৰ পূজা কৰক। দ্বিতীয়তে অবিবাহিত ছোৱালীয়ে মানে যিসকল অবিবাহিত ছোৱালী আছে, আপোনালোকে সোমবাৰে ভগৱান শিৱ পাৰ্বতীৰ পূজা কৰিলে খুব শুভ ফল লাভ কৰিব পাৰে। তাৰপিছত লগতে এইটো কৰিব, ওম নমঃ শিৱায় মন্ত্ৰ প্ৰতিদিনে অন্ততঃ 108 বাৰ জপ কৰক। তাৰপিছত তৃতীয়তে গৰীব বা দৰিদ্ৰ কন্যাকো কাপোৰ, খাদ্য বা প্ৰয়োজনীয় সা সামগ্ৰী দান কৰক। তাৰপিছত চতুৰ্থতে শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ শুকুৰবাৰে বগা বস্তু যেনে চাউল, গাখীৰ বা মিঠাই দান কৰিব পাৰে। তাৰপিছত হনুমান চালিচা পাঠ কৰিলেও বহু বাধা দূৰ হোৱা বুলি বিশ্বাস কৰা হয়। গুৰুত্বপূৰ্ণ কথা বন্ধুসকল, কেৱল গ্ৰহ নক্ষত্ৰই আমাৰ ভাগ্য নিৰ্ধাৰণ নকৰে, আমাৰ কৰ্ম, ব্যৱহাৰ, লগতে পৰিয়ালৰ আশীৰ্বাদ আৰু সঠিক সিদ্ধান্তও সমানে গুৰুত্বপূৰ্ণ। সেয়ে যদি বিয়া দেৰি হৈছে, হতাশ নহ'ব। সঠিক সময় আহিলে সকলো শুভ কাম সম্পন্ন হৈ ধৈৰ্য ৰাখক, ইতিবাচক চিন্তা ৰাখক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, লাইক কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনে জ্যোতিষশাস্ত্ৰ ভিডিঅ' লগতে বাস্তুজনিত ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰি কিনে লগত থাকিব।